নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম টেক চেনেললৈ আপোনালোকক স্বাগতম। আমি কেতিয়াবা ফেচবুকত বহুতকেই ব্লক কৰি দিব লগা হৈ যায়, কিন্তু কেতিয়াবা আকৌ আনব্লক কৰিব লগাও হয়। বন্ধু বান্ধৱীসকল, ব্লক কৰাটো যেনেকৈ বহুতেই ইজি, ঠিক তেনেকৈ আনব্লক কৰাটোও ইজি। কিন্তু তাৰ পিছতো যদি কোনোবাই আনব্লক কৰাটো নাজানে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। তো বলক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফেচবুকত আনব্লক কৰাৰ বাবে প্ৰথমে আপুনি আপোনাৰ ফেচবুক এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। ফেচবুক এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত ওপৰৰ ফালে চাব 3 লাইন আছে, ইয়াতে ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত অলপমান স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ছেটিং এণ্ড প্ৰাইভেচি, ইয়াতে ক্লিক কৰিব। ছেটিং এণ্ড প্ৰাইভেচিত ক্লিক কৰাৰ পিছত তাৰ লগতে দেখা পাব প্ৰফাইল আইকন থকা আৰু এটা ছেটিং আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ দেখা পাব আৰু অলপমান স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ব্লকিং বুলি, এই ব্লকিং বুলি থকা অপশ্যনটোত ক্লিক কৰিব। ব্লকিঙত ক্লিক কৰাৰ পিছত আপোনালোকৰ তাত এনেকুৱা এটা পেজ আহিব, য'ত নেকি দেখা পাব আপোনালোকে যিকেইজন মানুহক ব্লক কৰিছিলে সেই গোটেইকেইটা লিষ্ট, আৰু ইয়াতে আপুনি যাক আনব্লক কৰিব বিচাৰে সেই মানুহটোৰ চিধাকৈ থকা আনব্লক অপশ্যনটোত ক্লিক কৰি দিব। মই যেনিবা নিকিতা তালুকদাৰ নামৰ এই ছোৱালীজনীক আনব্লক কৰিম, গতিকে এই নিকিতা তালুকদাৰৰ চিধাকৈ থকা আনব্লক অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে আৰু এটা নীলা কালাৰৰ আনব্লক বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছতেই আপোনালোকে দেখা পাব সেই মানুহজন অট'মেটিকলি আপোনাৰ ফ্ৰেণ্ড লিষ্টত গুচি গৈছে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো আপোনাৰ বাবে অলপ হ'লেও হেল্পফুল হয় তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি কিবা কুৱেশ্যন থাকে তেন্তে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ।